এটা অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বাহিহঁতৰ ঘৰলৈ যাম, সেইকাৰণে বনালোঁ ভিডিঅ'টো। মোৰ বাইদেউ যাব, বাইদেউহঁতৰ ঘৰত আছোঁ বৰ্তমান। এইটো যাবই তাৰমানে গাড়ীত উঠিয়ে আছে, এই উঠিয়ে আছে, তাই দেখিছেনে? এই চাওকচোন, তাই গাড়ীত যাব এতিয়া। এতিয়া যামগৈ। মই এতিয়া বাইদেউহঁতৰ ঘৰত আছোঁ, এই আমাৰ বাইদেউ যাব আৰু এতিয়া আমি যাওঁ, যাই পেলাই ভিডিঅ'টো কৰিম। পাইছোঁ ঘৰত যাওঁ। মই পাকঘৰত আহিলোঁ, এতিয়া এই মেগী আমাক চাহ দিছে, গোটেই বিচনাতে বহিলোঁ দিয়ক। অৰিত তাইও চাহ খাব, চাওকচোন তাইও চাহ খাব, সেইকাৰণে ৰখি আছে। এতিয়া আমি চাহ খোৱা হ'ল, এতিয়া আমাৰ মাইনাটো চাহ খাইছে, চাওকচোন। আইটো কি খাইছ? আইটো কি খাইছ? তুমি কি খাইছ? হা কি খাইছ? কি খাইছ কৈ দিয়া? অঁ দামক দিয়া কোৱা, সোৱাদ লাগছি হয়নে? কি খাইছ? এইটো কলি যা। ভাত খাম, আমাৰ বাইদেৱে ভাত সাজি আছে আৰু আমাৰ আইতুই কাৰোবাক আহি লাৰি আছে, তাইহে জানে। কি খাইছ? ভাত খাইছ? আৰু আমাৰ বাহিৰতৰ এনেকৈ পাকাত বহি সকলো লগ হৈ ভাত খাই একেলগে। খুদক আহিম একদিন। অঁ মা যাওঁ, এতিয়া আমি যাওঁ ঘৰলৈ। আৰু আমাৰ আইটো আগে আগে গৈছে যাব তাই, আৰু কাষৰ মাহী এজনীয়ে সুধিছে ক'ত যায়। মাহী মই ভিডিঅ'টিৰ পৰা বিদায় ল'লোঁ, আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।